এইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াতে দাদাক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিলে এইডোখৰ ঠাইত। দাদাক দিয়া মৰম, অনুৰাগীয়ে দিয়া মৰম দাদাক। কেইবাগছি বন্তি জ্বলিয়ে আছে, তেলৰ টিং লাগি আছে এইফালে। গাইজ কেনেদৰে আছে জুবিন ক্ষেত্ৰ, আৱেগ কমিছে নেকি জুবিনদাৰ প্ৰতি, আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু সেই সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ আমি যাম, দেখুৱাবলৈ চেষ্টা কৰিম তাত কেনেধৰণৰ পৰিৱেশ আছে, পূৰ্বৰ তুলনাত আৱেগ কমিছে নেকি দাদাৰ প্ৰতি, আমি দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু আমি আৰম্ভ কৰিছোঁ আজি যাত্ৰা টংলাৰ পৰা। মোৰ লগত আছে মোৰ দীপক দা ইফালে, আৰু এবাৰ মিন্ময় দা, আৰু আমাৰ নতুনকৈ লগ পোৱা দাদাজন আছে, মই নামটো নাজানো, হেমেন দা। আমি চাৰিজনে মিলি এই টংলা নগৰৰ পৰা আমি আৰম্ভ কৰিছোঁ এই যাত্ৰা। আৰু এতিয়া সময় বাজিছে 3:41। আমি আৰম্ভ কৰিছোঁ টংলা নগৰৰ পৰা। আমি আছাম মালা হৈ যাম। চাই থাকিব সম্পূৰ্ণ ভিডিঅ'। আমি আহি পালোহি সোণাপুৰ জুবিন ক্ষেত্ৰ। তো গাইজ আমি আহি পাইছোঁহি। গাইজ দাদাৰ সমন্বয় জুবিন ক্ষেত্ৰ সমাধিস্থলী দাদাৰ। বন্তি জ্বলোৱা, গাইজ আমি আহি পালোঁ দাদাৰ সমাধি ক্ষেত্ৰ। নিশা এতিয়া প্ৰায় 7 বাজিছে। যথেষ্ট মানুহ আছে, ভিৰ কমা নাই। দাদাৰ প্ৰতি যি আৱেগ, সেই আৱেগ কোনোপধ্যেই কমিব নোৱাৰে। মই দেখুৱাই আছোঁ পৰিৱেশ, মই দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে গোটেইখিনি দেখুওৱা সম্ভৱপৰ নহয়, মই দেখাবলৈ চেষ্টা কৰিম যিখিনি পাৰোঁ। চাই থাকিব। এয়া যথেষ্ট লোক আছে এতিয়াও। হয়তো পূৰ্বৰ তুলনাত কিছু সেৰেঙা হ'ব পাৰে, কিন্তু আছে যথেষ্টখিনি মানুহ আহি আছে। দেখিছে কেনেধৰণৰ এক মন্দিৰলৈ পৰিৱৰ্তন হৈছে। অজস্ৰ লোক আহিছে। আৰু পিছপিনে দেখিছে জুবিনদাৰ সমাধিস্থ ঠাইডোখৰ এক উন্নত মানৰ কৰাৰ বাবে আন্তঃগাঁথনিৰ কাম কৰি আছে। গাইজ এয়াই দাদাক ভাল পোৱা অজস্ৰ লোক। পিছফালে দেখিছে কিছু কাম কাজ কৰি আছে। এইডোখৰ ঠাইতে জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিলে। আৰু তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা ঠাইডোখৰক সংৰক্ষণৰ ব্যৱস্থাপনা কৰিছে। কিছু কাম কাজ কৰি আছে, দেখিছে। সম্পূৰ্ণ হোৱা নাই এতিয়ালৈ।
আৰু এইখিনি এক মন্দিৰৰ দৰে পৰিৱেশলৈ গঢ় লৈ উঠিছে। অন্য দিনৰ তুলনাত কিছু কম যদিও আহিছে যথেষ্ট লোক। দাদাৰ প্ৰতি শ্ৰদ্ধা আছে, সেৱা হৈ আছে। গাইজ দেখুৱাই আছোঁ মই দাদাৰ সমাধিস্থ ঠাই। Oh, okay, okay. এয়াই দাদাৰ প্ৰতি মৰম অসমবাসীৰ। দাদাক দিয়া মৰম, অনুৰাগীয়ে দিয়া মৰম দাদাক। এইফালে কেইবাগুচ্ছি বন্তি জ্বলিয়ে আছে, তেলৰ টিং লাগি আছে এইফালে। নাম প্ৰসংগ চলিছে দাদাৰ, আৰু এইফালে দাদাৰ সেই অন্ত্যেষ্টিক্ৰিয়া কৰা ঠাইডোখৰ ইফালে মন্দিৰলৈ পৰিণত হৈছে ইফালে, আৰু ইফালে দাদাৰ সেই শিলৰ টুকুৰাটোত য'ত তেখেতে এটা অনুষ্ঠানৰ পৰা আহি জিৰণি লৈছিল কিছু ফ্ৰেণ্ডেক, সেই ঠাইডোখৰ। আৰু এইবিলাক দাদাৰ একোটা স্মৃতি ইয়াতে বজাই ৰাখিছে। খুব ধুনীয়া গছ গছনিৰ যাম ৰ। ইয়াত এনে ধৰণৰ নাম প্ৰসংগ চলি আছে। এই দুখতে দাদাক সমাধিস্থ কৰা হৈছিলে। এইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইয়াতে দাদাক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিলে এইডোখৰ ঠাইত। কিছু কাম কাজ কৰি আছে, হোৱা নাই, সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া কৰি নাথাকোঁ, তো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক, কমেণ্ট, শ্বেয়াৰ। ইউটিউবত যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু যদি পেজত চাইছে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ এৰিছোঁ গাইজ, বাই বাই।